মোগলে কোনজন আহোম ৰজাৰ দিনত শেষবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ: গদাধৰ সিংহৰ দিনত। প্ৰশ্ন 2: মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি? উত্তৰ: কৌবাং। প্ৰশ্ন: উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ঠাইক ভাৰতৰ স্কটলেণ্ড বুলি কোৱা হয়? উত্তৰ: শ্বিলং। প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাক কিমান চনত অসম সাহিত্য সভাই ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? উত্তৰ: 1931 চনত। প্ৰশ্ন: মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ: 1858 চনত। প্ৰশ্ন: প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় ক'ৰ পৰা প্ৰকাশ হৈছিল? উত্তৰ: শিৱসাগৰ। প্ৰশ্ন: অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন? উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা। কোন বছৰত ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল? উত্তৰ: 1993 চনত। উত্তৰ: ডক্টৰ অৰূপা কলিতা পতংগীয়াই অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল? উত্তৰ: 2016 চনত। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰ: ভট্টদেৱ।